তুলিকাৰ পৰশত ময়ূৰ পংক্তিযুক্ত শব্দৰ শীতলত জিলিকি উঠে চিৰসুন্দৰ প্ৰদীপ্ত প্ৰতিম শব্দবোৰ নামি আহে লাহে লাহে জ্ঞান বৃক্ষৰ পৰা নামি আহে জ্ঞান বৃক্ষৰ পৰা এয়া যে মহা সংস্কৃতিৰ বৃদ্ধিকাৰ প্ৰচাৰ বিমুখ ভাষা জননীৰ কিৰণত উদিত হ'ব কবিতাৰ উমেৰে মিঠা ভাল পাঠকো হয় মিঠা অনুভূতিৰ এখন সেউজ য'ত বিচাৰে তাই গ্ৰন্থমেলা আগৰ আৰু এতিয়া অনুভৱবিলাক কওকচোন অকণমান জীৱনৰ মানে কেনেকুৱা পাইছে জ্ঞান বৃক্ষই দি যায় নান্দৰি আগতকৈ এতিয়া বাঢ়িছে পাঠক বাঢ়িছে হয় জ্ঞান কিতাপ বৃক্ষই বাঢ়িছে দি যায় নান্দনিক মননশীলতা ধন্যবাদ গ্ৰন্থমেলাৰ বস্তুবোৰ আহিছে বাইদেউলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেই বৰ্তমান মানে ছ'চিয়েল মিডিয়াৰ ধামখুমীয়াত গ্ৰন্থৰ আদৰ কমিছে বুলি অনুভৱ হয় নেকি আপুনি গ্ৰন্থৰ আদৰ নিশ্চয় কমা নাই আছে আমাৰ দুলীয়াজান সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক নমস্কাৰ দুলীয়াজান সাহিত্য সভাৰ প্ৰতিষ্ঠাকালৰ নহ'লেও তাৰ 2-4 বছৰ পিছৰ পৰা এখেত সাহিত্য সভাৰ লগত জড়িত আৰু দুলীয়াজান সাহিত্য সভাৰ উন্নতি সাধন কৰাত তেখেতে যথেষ্ট অৰিহণা আছে বিশিষ্ট কবি আৰু আজিকালি তেখেতে ছ'চিয়েল মিডিয়াতো যথেষ্ট এক্টিভ হয় কিবা কিবি লিখে ভাল ভাল প্ৰবন্ধ কিছুমানো পাওঁ দুই এটা বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ মাজত গ্ৰন্থৰ আদৰ কমিছে বুলি ভাবেনে মই তেনেকৈ নাভাবোঁ আচলতে মই কিছু সদৰ্থক দৃষ্টিভংগীৰে চাওঁ যিকোনো কথা হৈছে কি আমি কিহৰ ওপৰত ভিত্তি কৰি গ্ৰন্থৰ যিটো আগ্ৰহ গ্ৰন্থৰ প্ৰতি যিটো আগ্ৰহ কমিছে কাৰণ অসমত যিমানবিলাক গ্ৰন্থমেলা অনুষ্ঠিত হৈছে প্ৰায়বিলাকতে গ্ৰন্থটো বিক্ৰী হৈ আছে আৰু গ্ৰন্থ যথেষ্ট পৰিমাণে ওলায়ো আছে আৰু নতুন নতুন যুৱ প্ৰজন্মই কিছুমান নতুন ধৰণৰ কিতাপ লিখিবলৈ ধৰিছে গ্ৰন্থৰ ওপৰত বিভিন্ন পৰীক্ষা নিৰীক্ষা চলিবলৈ ধৰিছে কিতাপৰ গতিকে এতিয়া আমাৰ ইয়াতো যদি আমি চাওঁ এতিয়ালৈকে আমি যিমানবোৰ গ্ৰন্থমেলা অনুষ্ঠিত কৰিছোঁ প্ৰায়বিলাকতে আমি যথেষ্ট পৰিমাণে আমি গ্ৰাহক পাইছোঁ পঢ়ুৱৈ পাইছোঁ কিন্তু আমি এই গ্ৰন্থমেলাত হয়তো কিছু কম হৈছে আৰু তাৰ কাৰণো হৈছে কি এইবুলি দেৱালী পৰি গ'লগৈ দেৱালীৰ সময়ত আহি গ'ল মই আগৰ ভিতৰত এই কথাটো কৈছোঁ বাৰু গতিকে এনেকুৱা কিছুমান কাৰণ আৰু দ্বিতীয়তে আজিকালি হৈছে কি বিদ্যুতিন মাধ্যম কৰা ছপা মাধ্যম কৰা যিবিলাক গ্ৰন্থ ওলায় তাৰ এটা মানে আলোচনা এটা থাকিব লাগে সেই আলোচনাৰ ওপৰত ভিত্তি কৰি পেলাই যাতে আমি কিতাপ বাছনি কৰিব পাৰোঁ কিতাপ ওলালেওতো নহ'ব কোনখন ভাল কিতাপ ওলাইছে এতিয়া চাবলৈ গ'লে আমাৰ যিখন বকুল ফুলৰ দৰে যিখন কোনে লিখিছিলে কলিতা মোৰ আইডিয়া নাই বাৰু কিতাপখনৰ বিষয়ে দেখা গৈছে গ্ৰন্থমেলাবিলাকতে সেইখন বিক্ৰী হৈছে যথেষ্ট পৰিমাণে বিক্ৰী হৈছে কিছুমান কিতাপ কিন্তু বিক্ৰী হয় কিন্তু মানে আমি পঢ়ুৱৈ সমাজে গম পাব লাগিব যে কোনখন ভাল কিতাপ কোনখন বেয়া কিতাপ তাৰ এটা আলোচনা বিদ্যুতিন মাধ্যমেই হওক বা ছপা আলোচনা এটা আমি পাব লাগে ধন্যবাদ দিলীপ দা জ্যেষ্ঠ সাংবাদিক জয়ন্ত ভূঞাক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ জয়ন্ত ভূঞাক মই এখন গামোচাৰ এটা স্মাৰক দিবলৈ মই দিবালৈ অনুৰোধ কৰিছোঁ বঁটা বিতৰণী সভা আৰম্ভ কৰা হ'ব আমাৰ সম্পাদক ডাঙৰীয়াই ঘোষণা কৰি আছে অনুষ্ঠানটো আৰম্ভ কৰিছে ইয়াৰ পিছতে মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ দুলীয়াজান সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হেমেন্দ্ৰ ডাঙৰীয়াক মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ হেমেন্দ্ৰ ডাঙৰীয়া এখন খোলা মঞ্চে ইয়াৰ পিছতে মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ ইলেক্ট্ৰনিক্স বিভাগৰ অধ্যাপক অৱসৰপ্ৰাপ্ত অধ্যাপক
তথা প্ৰ উপাচাৰ্য ডক্টৰ মানৱেন্দ্ৰ ভূঞানক মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। ব্যক্তিগতভাৱে কথা পাতি থাকোঁতে তেওঁ মোক ক'লে যে মোৰ অমুক উপন্যাসখন 1 লাখ কপি বিক্ৰী হৈছিল এটা বছৰত। এটা বছৰত এখন উপন্যাসৰ 1 লাখ কপি যদি বিক্ৰী হয় সেইটো জাতি কিন্তু জীয়াই থাকিবলৈ বৰ কষ্ট নহয়। আৰু আমাৰ অসমীয়া সাহিত্যৰ গোটেই আশাৰ মাজতো নিৰাশাৰ কথাটো হ'ল যে অসমীয়া সাহিত্যৰ যদি 1000 কপি এখন উপন্যাসৰ বিক্ৰী হয় তেতিয়াহ'লে আমি সেইখনক বেষ্ট চেলাৰ বুলি কওঁ। গতিকে সেই 1 লাখৰ পৰা 1000 কপিৰ যিটো মাৰ্জিনেল ডিফাৰেঞ্চ, যিটো তাৰমানে এই দুয়োটাৰ মাজৰ যিটো পাৰ্থক্য, সেই পাৰ্থক্যটো আমি কিন্তু কমাবলৈ চেষ্টা কৰিব লাগিব। আৰু এটা কথা মই আপোনালোকক কওঁ যে আমি ভাবোঁ যে আমাৰ এই যন্ত্ৰটো মোবাইল যন্ত্ৰটোৰ হাততে ভৱিষ্যতটো, কিন্তু এই কথাটো শুদ্ধ নহয়, একেবাৰে ভুল কথা। ভৱিষ্যত যদি পৃথিৱীত জীয়াই থাকিব, এই ডিজিটেল পৃথিৱীখন এখন সমান্তৰাল পৃথিৱী। এই ডিজিটেল পৃথিৱীখন কিতাপৰ সমান্তৰাল পৃথিৱী, প্ৰিণ্ট মিডিয়া ছপা মাধ্যমৰ সমান্তৰাল পৃথিৱী। ভৱিষ্যতে ছপা মাধ্যম নিজৰ গৰিমাৰে নিজৰ গুণেৰে নিজে আগবাঢ়ি গৈ থাকিব আৰু সমান্তৰালভাৱে কিন্তু ডিজিটেল পৃথিৱীখন অন্য এখন পৃথিৱীলৈ গৈ থাকিব। হয়তো দুই এটা কথা ডিজিটেল পৃথিৱীলৈ গুচি যাব। দেখিছোঁ আমাৰ মাজত আছে তৰুণ গগৈ ডাঙৰীয়া, এইবিলাক দেখিছে। আজি আমাৰ গ্ৰন্থমেলাৰ শেষ দিনত বঁটা বিতৰণী অনুষ্ঠান আছে, তাৰপিছতে হ'ব সাংস্কৃতিক অনুষ্ঠান। তৰুণ গগৈ এজন হৈছে গীতিকাৰ, গায়ক, আৰু তেখেতৰ এখন সংগীতৰ স্কুল আছে দুলীয়াজানত। ছাৰ অকণমান কওক গ্ৰন্থমেলাৰ বিষয়ে। গ্ৰন্থমেলাত মানে কি আৰু গ্ৰন্থমেলা সুন্দৰভাৱে চলিছে। আমাৰ দায়িত্বত আছিলে সাংস্কৃতিক বিভাগত। গতিকে প্ৰথম যিটো সাংস্কৃতিক অনুষ্ঠান সুন্দৰভাৱে হৈছে, মানে ৰাইজে কোৱা মতে দুলীয়াজানত গ্ৰন্থমেলা হয়তো সেইদিনাই অতি সুন্দৰ সাংস্কৃতিক অনুষ্ঠান হৈছে বুলি কৈছে। সেইকাৰণে আমি নিজকে ভাল লাগিছে। আজিও আছে, সেইকাৰণে আমি ৱেইট কৰি আছোঁ। এখন মিটিং হ'লে আমি সাংস্কৃতিক অনুষ্ঠানটো আৰম্ভ কৰিম। গ্ৰন্থমেলা আজি আপুনি সফল হোৱা বুলি অনুভৱ কৰে? অনুভৱ কৰিছোঁ। দুলীয়াজান বিহুতলী আমাৰ যি ৰাষ্ট্ৰীয় গ্ৰন্থমেলা চলি আছে, গ্ৰন্থমেলাৰ শেষৰ দিনা কাৰ্যসূচীত হঠাতে আমাৰ দুলীয়াজান সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লুইত দাস ডাঙৰীয়াক লগ পালোঁ। তেখেত হৈছে বনগীতৰ শিল্পী, সনাতাৰ শিল্পী। আমাৰ আচলতে গুৰু বুলিয়ে ক'ব লাগিব। কবিতা লিখাৰ ক্ষেত্ৰত হওক, তেখেতে যি উৎসাহ জনায় আমাক, তাৰ কাৰণে যথেষ্ট তেখেতৰ ওচৰত শলাগ আমি ল'বই লাগিব। তেখেতে আজি আহি আমাৰ মাজত উপস্থিত হৈছে। আজি যি সাংস্কৃতিক সন্ধিয়া আছে তাত তেখেতে উদ্বোধক হিচাপে আমন্ত্ৰিত হৈছে। দাসদা, বৰ্তমান আৰু আগৰ যি গ্ৰন্থমেলাৰ যিটো আপোনাৰ মাদকতা কেনেকুৱা পাইছে, আৰু গ্ৰন্থৰ প্ৰতি যুৱ প্ৰজন্মৰ অনীহা হৈছে বুলি ভাবে নেকি আপুনি? প্ৰথমতে তোমালৈ মানে মোৰ একেবাৰে অন্তৰৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ এই কথাটো সোধাৰ কাৰণে। কি কয়, আমাৰ অল ইণ্ডিয়াৰ বিহুতলী দুবৰীত যিখন গ্ৰন্থমেলা অনুষ্ঠিত হৈছে, দেখাত এনেই সুন্দৰ। আচলতে ইয়াৰ যিটো বিক্ৰেতা সন্থা হওক বা প্ৰকাশক হওক, তেওঁলোকে কিমান ধৰণে তেওঁলোকে মানে উপকৃত হৈছে সেইটো বিচাৰ্যৰ বিষয়। এতিয়া গোটেই সমাজখনেই অকল সাহিত্য সভাকে আৰম্ভ কৰিবলৈ এই যিটো জাগৰণ, পুথি কিনা, পুথি পঢ়া যিটো স্পৃহা প্ৰজন্মৰ ক্ষেত্ৰত, সেইটো তেওঁলোকে অনুমান কৰি এটা বাতাবৰণ সৃষ্টি কৰিব লাগে। যদি কম হৈছে তাক কেনেকৈ উন্নতি কৰিব পৰা যায়, সেইটো প্ৰথম আমি চিন্তা কৰিব লাগে। আৰু বিক্ৰেতা সন্থাইও আমাক এটা উমান দিব লাগে যে আমি এই বছৰ বা তুলনামূলকভাৱে আগৰ গ্ৰন্থমেলা আৰু এতিয়া গ্ৰন্থমেলা তেওঁলোকে কিমান উপকৃত হৈছে, কিমান পুথি বিক্ৰী হৈছে, সেই কথাবোৰ জনা নাযায়। না, আৰু ইয়াতে এটা কথা আছে, গ্ৰন্থ মানে কি হৈছে, ধৰক আমাৰ যিবিলাক আমাৰ বিভিন্ন ধৰণৰ ব্যক্তিয়ে তেওঁলোকে গ্ৰন্থসমূহ নিব, নি তেওঁলোকৰ চকেছত সজাই থ'ব, কিন্তু গ্ৰন্থখন যে পঢ়িব লাগে, অধ্যয়ন কৰিব লাগে, সেই ক্ষেত্ৰত তেওঁলোকৰ কোনো মানে গুৰুত্ব নাই যেন বোধ হয়। যে কিতাপখন থাকিলে তেওঁলোকে এটা বেলেগ পৰিৱেশ সৃষ্টি কৰিব বিচাৰে, সেইটো এটা হয়। অধ্যয়ন আমি পাঠক আমি কেনেকৈ সৃষ্টি কৰিব পাৰিম? আচলতে কি হয়, পুথিৰ পৰা যিখিনি জ্ঞান অৰ্জন কৰা হয়, এই ক্ষেত্ৰত আমাৰ প্ৰজন্মৰ ক্ষেত্ৰত মই কথাটো কৈছোঁ
আগতে আমি খুব কিতাপ পঢ়িছিলোঁ হয় তেতিয়া সুবিধাও নাছিলে গ্ৰন্থমেলা তেতিয়া নাছিল কিন্তু এতিয়া ইমানেই সহজ একেবাৰে দুৱাৰ দলিত গ্ৰন্থমেলা হৈছে কিন্তু এই ক্ষেত্ৰত পিতৃ মাতৃৰ অনীহাটো মই লক্ষ্য কৰি আছোঁ আচলতে পিতৃ মাতৃয়ে তেওঁলোকৰ ল'ৰা ছোৱালীক পঢ়াৰ প্ৰতি আকৰ্ষণ প্ৰথম বৃদ্ধি কৰিব লাগিব ঠিক আছে দাসদা আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ আপুনি আহি থাকক ধন্যবাদ এনেকৈ থাকক ধন্যবাদ আজি সামৰণি অনুষ্ঠানত শেষ ভিডিঅ'টো দিম এয়া ষ্টুডেণ্ট ষ্ট'ৰ্ছ এইটো এটা বিপণী জনপ্ৰিয় বিপণী অসমৰ বিভিন্ন গ্ৰন্থমেলাত তেখেতসকলে গ্ৰন্থৰ সম্ভাৰ লৈ আহে এয়া আমাৰ মাজত আছে এই বিপণীতে আছে এয়া স্বত্বাধিকাৰী এই বিপণীটো দাদা আপোনাৰ নামটো তুলসী বৰা ঠিক আছে কেনেকুৱা সহায় ঠিকে পাইছে আজি শেষ দিনত ভালে আছে মোটামুটি আগতকৈ কম তথাপি ধৰক দেৱালী হওক অন্যান্য বিভিন্ন অনুষ্ঠান বা ক্ৰিকেট খেল চলি আছে তাৰ ভিতৰতো যে আপুনি ভাল সঁহাৰি পাইছে বুলি কৈছে আমি সঁচাকৈ সফল হৈছোঁ বুলি ক'ব পাৰিম নে নাই ষষ্ঠদশ দুলীয়াজান ৰাষ্ট্ৰীয় গ্ৰন্থমেলা সফল বুলি আপুনি ভাবেনে বিভিন্ন অনুষ্ঠানটো আপুনি চাই আছে এয়া চাওক এই বিপণীতে আমাৰ বহি আছে দুলীয়াজানৰ তথা অসমৰ বিশিষ্ট গল্পকাৰ কবি পল্লৱী বৰগোহাঁই বাইদেউক মই এটা কথা সোধোঁ যে আপুনি আপোনাৰ প্ৰয়োজনীয় গ্ৰন্থসমূহ এই বিপণীবিলাকত পাইছেনে আপুনি পাইছোঁ কিন্তু কিছুমান পোৱা নাই কিছুমান বহুত আশা কৰি আছিলোঁ যিহেতু দুলীয়াজান এখন সৰু চহৰ ইয়াত আমি বেলেগ ধৰণে গ্ৰন্থ নাপাওঁ এই গ্ৰন্থমেলাখনতেই আমি আশা কৰি থাকোঁ আমাৰ প্ৰয়োজনীয় গ্ৰন্থসমূহ পাম বুলি তথাপিও বহুখিনি কিতাপ পালোঁ সেইকাৰণে ধন্যবাদ তথাপিও মোৰ মনৰ আশা পূৰ্ণ হোৱা নাই কিন্তু আপুনি মই আৰু এটা প্ৰশ্ন সুধিছোঁ মই এই ভিডিঅ'টোত আছে আৰু আপুনি যেতিয়া চাব ভিডিঅ'টো মই আপলোড কৰিম তেতিয়া গম পাব মোৰ এটা প্ৰশ্ন যে বৰ্তমান সময়ত যুৱ প্ৰজন্ম এই গ্ৰন্থৰ প্ৰতি আকৰ্ষিত নহয় বুলি ভাবেনে আকৰ্ষিত নহয় নেকি বাৰু নহয় আচলতে এটা ট্ৰেডিশ্যন আহি যায় যে যুৱ প্ৰজন্ম মই ইমান আকৰ্ষিত নহয় বুলি নকওঁ যিহেতু আমাৰ ল'ৰা ছোৱালীবিলাক আজিকালি এটা হেৰিয়ে কৰি দিয়া হয় সৰুৰ পৰা আমি ইংৰাজী মাধ্যমত দি দিওঁ সেই হিচাপত অসমীয়া কিতাপো তেওঁলোকে বহুতে পঢ়ে কিন্তু বহুতে অসমীয়া নজনাকৈ গুচি যায় পিতৃ মাতৃও হয়তো সেইটো মাতৃভাষাটো শিকাবলৈ যত্ন নকৰে ফলস্বৰূপে সিহঁতে মাতৃভাষাৰ কিতাপখিনিৰ সোৱাদ পোৱা নাই এতিয়া মই বৰ বেছি দূৰলৈ নকওঁ এতিয়া মোৰ ছোৱালীয়ে এখন লিষ্ট দিছিলে তাই যিখিনি গ্ৰন্থ বিচাৰিছিলে সেই গ্ৰন্থখিনি কিন্তু মই এখনো গ্ৰন্থ তাইৰ কাৰণে নাপালোঁ মানে আমাৰ মাতৃভাষাৰ গ্ৰন্থ নহয় ইংৰাজী তাই যিহেতু ইংৰাজীত অনাৰ্ছ লৈ পঢ়ি আছে তাই তেতিয়াহ'লে মই দ্বিতীয় প্ৰশ্নটো কৰোঁ বৰ্তমান সময়ত মানে অসমত আমাৰ যিবিলাক কি বুলি কওঁ আৰু যুৱ প্ৰজন্ম বুলিয়ে কৈছোঁ মাতৃভাষাৰ প্ৰতি অনীহা আছে নেকি তেওঁলোকৰ সেইটো কি ভাবে অনীহা বুলি মই নকওঁ কাৰণ মোৰ ছোৱালীয়ে যেতিয়া মাকাম পঢ়িছে মাকাম এখন কিমান ডাঙৰ উপন্যাস কিন্তু মন কৰাচোন মাকামখন পঢ়িছে আৰু তাই বহুতখিনি কিতাপ মানে মই ইয়াতে কৈছোঁ মাতৃভাষাৰ প্ৰতি স্পৃহা বঢ়াবৰ কাৰণে মানে অভিভাৱকৰো যথেষ্ট দায়িত্ব আছে বুলি দায়িত্ব আৰু কৰ্তব্য সেইটো মানে মাধ্যম যিয়ে নহওক যি মাধ্যমতে নপঢ়ক কিয় তেওঁলোকক আমি সৰুতেই মানে অসমীয়াটো যে বেয়া নহয় অসমীয়া আৰু এটা কথা মোৰ ঘৰত এটা পৰিৱেশ আছে মই যিহেতু নিজেও লিখা মেলা কৰোঁ নিজে পঢ়া শুনা কৰি থাকোঁ অসমীয়া কিতাপেই পঢ়োঁ বেছিভাগ মোৰ ল'ৰা ছোৱালীয়ে তেনেকৈয়ে শিকিছে অসমীয়াই পঢ়িবলৈ লিখিবলৈ শিকিছে আৰু সিহঁত আগ্ৰহীও ধন্যবাদ বাইদেউ এইখিনি আপুনি সময় দিয়াৰ বাবে আমাৰ মাজত উপস্থিত আছে গ্ৰন্থমেলা বাকৰিৰ শেষ দিনৰ কাৰ্যসূচীত আমাৰ ৰীতা বৰুৱা বাইদেউ ৰীতা বৰুৱা বুলি ক'লে আপোনালোকে চিনি পায় অসমৰ জনপ্ৰিয় কবি প্ৰতিষ্ঠিত কবি তথা দুলীয়াজান উত্তৰণ কবি চক্ৰৰ প্ৰাক্তন সভানেত্ৰী ৰীতা বৰুৱা বাইদেউ আৰু লগতে আমাৰ এই বাইদেউ ছায়ামণি বাইদেউ আছে এয়া ছায়ামণি বাইদেউ দেউকা পিন্ধা সপোন এই ছায়ামণি দত্ত বাইদেউৰ কিতাপখন উপহাৰ দিছে লগতে এখন আমাৰ অসমীয়া গামোচা উপহাৰ দিছে আৰু মই বাইদেউক এটা কথা সুধিব বিচাৰিছোঁ যে আপুনিতো বহুত বছৰ আগৰ পৰা আমাৰ দুলীয়াজান ৰাষ্ট্ৰীয় গ্ৰন্থমেলাৰ লগত জড়িত এই বছৰ আপুনি কেনেকুৱা দেখিছে অনুষ্ঠানটো ঠিকেই হৈছে আৰু গ্ৰন্থৰ প্ৰতি মানুহৰ সঁহাৰি কেনেকুৱা দেখিছে আপুনি খুব
ভাল দেখিছোঁ, সঁহাৰি খুব ভালেই দেখিছোঁ। মানে আহে মানুহখিনি খুব মানে ধুনীয়াকৈ আহি কিতাপৰ দোকানত সোমায়, কিতাপো কিনে আৰু অনুষ্ঠানসমূহতো চলিয়ে আছে। এই আলোচনা চক্ৰই চলিছে, কবি সন্মিলনী চলিছে আৰু আমাৰ উত্তৰ কবি চক্ৰ, লেখিকা সংস্থা, দুলীয়াজান সাহিত্য সভা এই সদস্যসকলে বা লেখিকা সমাৰোহ সদস্যসকলে ইমান ধুনীয়াকৈ সকলোতে সহযোগ কৰিছে, ধুনীয়াকৈ তেওঁলোকে উপভোগ কৰিছে আচলতে গোটেই অনুষ্ঠানখিনি। সেইখিনি খুব ভাল লগা কথা। কিন্তু আৰু ভাল লাগিব যেতিয়া এই কিতাপখিনি নি পেলাই সকলোৱে ঘৰত পঢ়িব। ঠিক আছে, মই আৰু দ্বিতীয় কথা এটা আৰু সেই আহ্বানটো মই জনাইছোঁ, আৰু যাতে কিতাপখিনি তেওঁলোকে সজাই নথয়গৈ, তেওঁলোকে পঢ়ে কিতাপখিনি। আৰু তেতিয়াই সেই মানে লেখকসকল সাৰ্থক হ'ব। যদি পঢ়ে তেতিয়াহে আচলতে সেই লেখকসকলৰ সেই যিখিনি কষ্ট, সেই কষ্ট সাৰ্থক হ'ব। তেতিয়াহে পাঠকসকলে কিতাপখিনি পঢ়ে। সেইখিনি অনুৰোধ জনাইছোঁ মই। আৰু এনেকুৱা গ্ৰন্থমেলা হ'ব লাগে আচলতে, মানে খুব ভাল, ইমান ধুনীয়া পৰিৱেশ, গ্ৰন্থৰ সুবাস, কিতাপৰ সুবাসতকৈ আৰু মানে ভাল সুবাস আৰু কি আছে ক'ব নোৱাৰোঁ মানে। গতিকে ইমান ধুনীয়া সুবাস, গ্ৰন্থৰ সুবাস আৰু সকলো মানুহৰ হাতে হাতে গ্ৰন্থৰ টোপোলা, ইমান ধুনীয়া এটা পৰিৱেশ। গতিকে এই গ্ৰন্থমেলাখনেই আমাক দিছে, খুব ভাল পৰিৱেশ বুলিয়েই ক'ব লাগিব। আৰু দ্বিতীয় কথা হৈছে বৰ্তমান সময়ত আমাৰ যুৱ প্ৰজন্মৰ গল্প, কবিতা ইত্যাদিৰ প্ৰতি অনীহা হৈছে বুলি ভাবে নেকি? ধৰক আমি নতুন লেখক লেখিকাৰ সৃষ্টিটো আমাৰ কম হৈ আছে বুলি আপুনি ভাবেনে? বা তেওঁলোকে যে আমাৰ যিটো আমাৰ মাতৃভাষাৰ প্ৰতি তেওঁলোকৰ এক অশ্ৰদ্ধা নহয়, ঠিক অনীহা বুলি ক'ব লাগিব, হৈছে বুলি আপুনি ভাবে নেকি? চৰ্চাটো কিন্তু চলি আছে, চৰ্চা নাই চলা বুলি ক'ব নোৱাৰোঁ। কাৰণ আজিকালি ছ'চিয়েল মিডিয়াত ইমানেই চৰ্চা চলে, আমি দেখি আছোঁ। মানে ফেচবুকৰ জৰিয়তে হওক বা হোৱাটছএপৰ জৰিয়তে হওক মানে চৰ্চা চলি আছে। নতুন প্ৰজন্মই সেই চৰ্চাত অংশগ্ৰহণ কৰিছে, কিন্তু তাৰ মাজতো ক'ব লাগিব মানদণ্ড কিছু হয়তো কমিছে, সেইটো ক'ব লাগিব। কিন্তু চৰ্চা চলিছে। আৰু এইটো নকওঁ যে নতুন প্ৰজন্মই মানে গ্ৰন্থৰ প্ৰতি অনীহা হৈছে বা লেখা মেলাৰ প্ৰতি অনীহা হৈছে, সেয়া নহয়। তথাপিও অকণমান আৰু যদি গ্ৰন্থ অধ্যয়ন কৰে, অধ্যয়নৰ প্ৰতিহে মই আচলতে অনীহাটো বেছি দেখিছোঁ। চৰ্চা কিন্তু চলিছে, আমাৰ লেখকসকলে যথেষ্ট কিতাপ লিখি আছে কিন্তু, আৰু কিতাপো যথেষ্ট বেছি প্ৰকাশ হৈছে। সেইকাৰণে মই কৈছিলোঁ যে কালি এটা অনুষ্ঠানত কৈছিলোঁ যে লেখক বাঢ়িছে, প্ৰকাশকো বাঢ়িছে, কিন্তু পাঠক কমিছে। সেইকাৰণে পাঠক বঢ়াব লাগিব। বৰ ধুনীয়া কথা ক'লে। আপোনাৰ শেহতীয়া যিটো কবিতা ক'তো প্ৰকাশ পোৱা নাই, তেনেকুৱা এটা কবিতা অকণমান গাই দিব নেকি আপুনি? হয়, মই এটি কবিতা পাঠ কৰি দিব নেকি? কবিতাটিৰ শিৰোনাম হ'ল হাউলিয়ে হেৰাল। হাউলিয়ে হেৰাল, সোণ হালধীয়া হাঁহি, দুখৰ আঁঠুত মুখ গুজি হেন্দুলিছে আধৰুৱা সপোনৰ পিঠি। কবিতাটো ইমানেই। আৰু মই নকুল ডেকাক ধন্যবাদ জনাইছোঁ। এটি সুন্দৰ কামৰ কাৰণে তেওঁ আগবাঢ়িছে, আৰু লগতে মোৰ পিনৰ পৰা মই আন্তৰিক শুভেচ্ছা জনাইছোঁ। তেওঁ যেন এই কামতে সফলতা লাভ কৰে। ধন্যবাদ বাইদেউ। লগতে আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। আপুনি এনেকৈ থাকক, সদায় হাঁহি থাকক আৰু লিখি থাকক। আপোনাৰ উত্তৰ কামনা কৰিলোঁ। ধন্যবাদ। থকা মহিলা দুগৰাকী আৰু মাজৰজন হৈছে বিনোদ বৰা ডাঙৰীয়া। তেখেত হৈছে উত্তৰণ কবি চক্ৰৰ বৰ্তমানৰ সভাপতি আৰু বিশিষ্ট গীতিকাৰ, আৰু লগতে এইগৰাকী হৈছে আমাৰ প্ৰণৱী বাইদেউ, প্ৰণৱী গগৈ। তেখেতে ভাল কবিতা লিখে, আজিকালি কম লিখে, খুব পঢ়ে বুলি আমি গম পাওঁ। তেখেতৰ 2-4টা কবিতা প্ৰান্তিকতো প্ৰকাশ পাইছে। আৰু লগতে আছে দীপিকা শইকীয়া বাইদেউ চিনাকি নিদিওঁ, সকলোৱে চিনি পায়, অসমৰ জনপ্ৰিয় কবি। তেখেত জলফাই ফুলৰ বৰষুণ কবিতা পুথি প্ৰথম নেকি আপোনাৰ? মোক তোমাৰ প্ৰেমিক হ'বলৈ দিয়া কবিতাৰ স্ৰষ্টা দীপিকা শইকীয়া। ধৰক আপোনাক এটা কথা সোধোঁ যে বৰ্তমান সময়ত আমাৰ যুৱ প্ৰজন্মৰ কথাই কৈছোঁ, গ্ৰন্থৰ প্ৰতি অনীহা হৈছে বুলি আপোনাৰ অনুভৱ হয় নেকি? বৰ্তমান সময়ত গ্ৰন্থৰ প্ৰতি ইমান অনীহা হৈছে বুলি ক'ব নোৱাৰোঁ একেষাৰতে আমি। যিসকলে গ্ৰন্থ পঢ়ি থাকে তেওঁলোকে পঢ়িয়ে থাকিব, কিন্তু আগৰ যিটো আছিলে ধৰা আমাৰ কিছুমান বহুত কিবাকিবি ধৰা অসমৰ বিভিন্ন সময়ত থকা সমস্যাবিলাকেও ইয়াৰ কাৰণ হ'ব পাৰে। আৰু বিশেষকৈ আজিকালি অনলাইনত কিছুমান কিতাপ পত্ৰ পাইছে, ডিজিটেল যুগৰ প্ৰভাৱো পৰিব পাৰে। সেইকাৰণে হয়তো একেষাৰতে আমি অনীহা বুলি ক'ব নোৱাৰোঁ। নহয়, মই আপোনাৰ প্ৰশ্নটোৰ উত্তৰ ঠিক পাইছোঁ। মই ক'ব গৈছোঁ যে আগতে যিবিলাকে পঢ়িছিলে কিতাপ বা গ্ৰন্থ অধ্যয়ন কৰিছিলে, কিন্তু বৰ্তমান প্ৰজন্ম অৰ্থাৎ মই ক'ব গৈছোঁ 20+ যিখিনি আমাৰ ব্যক্তি ঠিক ক'ব নালাগে, গম পাইছে, তেওঁলোকে কিতাপৰ প্ৰতি মানে আকৰ্ষণটো যেন নাই, তেনেকুৱা এটা অনুভৱ নহয়নে?
সামগ্ৰিকভাৱে হয় ছ'চিয়েল মিডিয়াত দুখ দিলেও নহ'ব কিন্তু ছ'চিয়েল মিডিয়াত এটা গল্প পঢ়িলে যিমান যি নহওক গল্পটো পঢ়ি আমনিও লাগিব পাৰে কিন্তু কিতাপৰ পৰা পঢ়া আৰু ছ'চিয়েল মিডিয়াত যিটো পায় সেইটো বহুত ডিফাৰেঞ্চ আছে সেইটো বেলেগ কথা বাৰু বৰ বহলভাৱে নাযাওঁ কথাটো তো ক'ব গৈছোঁ যে ধৰক কবিতাৰ ক্ষেত্ৰখনত কথা কৈছোঁ কবিতা মানুহে লিখে কিন্তু গল্প লিখা আজি যুৱ প্ৰজন্মৰ গল্পকাৰ নাই ভাল ঔপন্যাসিক নাই সেই কথাটো আপুনি মানে নে নামানে মোৰ কথাটো নতুন প্ৰজন্মৰ উপন্যাস নাই গল্প নাই এই কথাটো আমি দিব নোৱাৰোঁ আছে গল্পও আছে উপন্যাসো আছে নথকা নহয় যিধৰণে ওলাবলৈ আহিছে মানুহৰ আচলতে বোধটো অকণমান সলনি হৈছে কিন্তু একেধাৰে যিসকলে লিখিছে বা নতুন পুৰণি বুলি কথা নাই এতিয়া বেছিকৈ আছেহে মোৰ বোধেৰে ক'বলৈ গ'লে উপন্যাসক কিন্তু মনত লগাকৈ কাৰোবাৰ নতুন প্ৰজন্মৰ মনত লগাকৈ হয়তো নাথাকিব পাৰে আৰু দ্বিতীয় কথাটো হৈছে প্ৰথমতেই তুমি সুধিছিলা যে নতুন প্ৰজন্ম অনীহা এইটো এটা কাৰণ আছে এইটো বহলাই ক'বলৈ হ'লে বহুত ডাঙৰ দীঘলীয়া কথাখিনি সেই কথাটো হৈছে কি শিশুসকলৰ যিটো মানে তেওঁলোকক যে আমি কিতাপৰ প্ৰতি যিটো আমি দিওঁ তেওঁলোকক আজিকালি জন্মতেই আমি মোবাইল তুলি দিওঁ গতিকে সেই তেওঁলোকে মানে সেই এই আজিকালি ডিজিটেল লাইফটোকে তেওঁলোকে মানে যিটো মানে যুগত যিটো ব্যৱস্থা আছে সেই ব্যৱস্থাটোৱে গ্ৰহণ কৰিছে কাৰণ গল্প এটা তেওঁলোকে যিধৰণে পাব লাগে কিতাপত আগতে পাইছিলে আজিকালি তেওঁলোকে মোবাইলতে ঠিক আছে ধন্যবাদ বাইদেউ মই বৰ এটাক সুধিছোঁ যে আপুনি এটা বহুত মহান অনুষ্ঠানৰ গুৰু দায়িত্ব লৈ আছে আহক বাইদেউ আহক একো নহয় কথাটো হ'ল কি উত্তৰণ কবি চক্ৰ এই অনুষ্ঠানটো আমাৰ দীপিকা বাইদেউ জানে তেখেত বৰ্তমান দুলীয়াজানত নাথাকে বিভিন্ন কাৰণত তেখেতে গুৱাহাটী বাসিন্দা বৰ্তমান মই ক'বলৈ গৈছোঁ যে এই অনুষ্ঠানটো চলাওঁতে আপুনি কিবা এটা অভাৱ অনুভৱ কৰিছে নেকি যে ধৰক আপোনাৰ কবিৰ সংখ্যা কমিছে বা উপস্থিতিৰ সংখ্যা কমিছে তেনেকুৱা এটা কিবা অনুভৱ হয় নেকি আপোনাৰ ধন্যবাদ আচলতে কথাটো কি মই অকল অনুষ্ঠানটোৰ কথা কৈছোঁ কমা নাই কবিতা এতিয়া যথেষ্ট সংখ্যক মানুহে কবিতা লিখি আছে এটা বস্তু আমি অনুষ্ঠানটো চলাই যাওঁতে অনুভৱ কৰিছোঁ যে আমাৰ যিটো নতুন প্ৰজন্মৰ লিখাৰ প্ৰতি যিটো ধাউতি নতুন প্ৰজন্ম কিন্তু লিখাৰ প্ৰতি ধাউতিটো কমিছে আগতকৈ ইয়াৰ মূল কাৰণ হ'ল আমাৰ সামাজিক শিক্ষা ব্যৱস্থা আৰু যে শিক্ষা ব্যৱস্থাই ল'ৰাবোৰক আমাৰ নতুন প্ৰজন্মক ইমান ব্যস্ত কৰি দিছে যে তেওঁ বহু সময়ত তেওঁলোকে সাহিত্য আৰু সংস্কৃতিলৈ চাবলৈ সময় নোপোৱা হৈছে গতিকে আমি বিশেষকৈ অভিভাৱকবিলাকে যত্ন কৰিব লাগিব যে তেওঁলোকক এই বস্তুটোৰ প্ৰতি আকৰ্ষিত কৰিবলৈ আমি অভিভাৱকবিলাকে যদি যত্ন কৰোঁ নিশ্চয় আমি পাৰিম আৰু বৰ্তমানো বহুতখিনি মানুহে যত্ন কৰিছে যত্ন কৰি আমাৰ নতুন প্ৰজন্ম যথেষ্ট কিন্তু আহিছেও বহুত আহিছে আমি এটা বিশেষ পৰিৱেশ দিব পৰা নাই সেই পৰিৱেশৰ কথাটো ক'ব বিচাৰিছোঁ পৰিৱেশটো আমি দিব লাগিব ধন্যবাদ বৰদা প্ৰণৱী বাইদেউক কৈছোঁ আপোনাৰ শেহতীয়া কবিতাটো অকণমান শুনাই দিব নেকি আপোনাক মই কৈছোঁ এই প্ৰণৱী বাইদেউৰ কবিতা বহুত মানে সোমাই থাকে আৰু তেখেতে বহুত আগতে আমি আড্ডা কৰিছিলোঁ মুক্ত আড্ডা বুলি এটা অনুষ্ঠানৰ তেখেতসকলৰ উৎসাহতে আমি কৰিছিলোঁ কিন্তু এই বিভিন্ন কাৰণত অনুষ্ঠানটো বন্ধ হৈ গ'ল এফাকি কবিতা আপোনাৰ পৰা শুনিম শেহতীয়া কবিতাটো শিৰোনামটো কৈ দিছোঁ হয় এই বৃন্দাবনত কবিতাটো মনত নাই দুটা ফাঁকি দিয়ক মনলৈ অহা নাই এই বৃন্দাবন এই কবিতাটো নিশ্চয় আমি কোনোবা এখন ভাল আলোচনীত পঢ়িবলৈ পাম বুলি আশা কৰিলোঁ বৰ্তমান এই মই যি বৰদাক সুধিছোঁ এই প্ৰশ্নটো যে যুৱ প্ৰজন্মৰ কবিতাৰ প্ৰতি বা এই বিভিন্ন সাহিত্যৰ প্ৰতি যিটো অনীহা আপুনি স্বীকাৰ কৰেনে কথাটো মইতো এইটো স্বীকাৰ নকৰোঁ যুৱ প্ৰজন্মই পঢ়ি আছে কাৰণ মাধ্যম সলনি হৈছে আৰু ভাষা বিশেষকৈ এতিয়া ইংৰাজী মাধ্যমত পঢ়াৰ কাৰণে মেক্সিমাম পঢ়ি আছে মানে অসমীয়াটো পঢ়েই ইংৰাজী মাধ্যমত হোৱাৰ কাৰণে ৱৰ্ল্ডখন মানে ইমান চপাই আনিলে গতিকে সেই মাধ্যমত পঢ়ে আমাৰ ল'ৰা দুটাইও পঢ়ে এতিয়া ৱৰ্ল্ডৰ কবিতা পঢ়ে তাহাঁতি আপুনি এটা সাৰ্বজনীনভাৱে কথাটো কৈছে সাহিত্যৰ ক্ষেত্ৰত কৈছোঁ মোৰ পচন্দত নিশ্চয় ভুল হৈছে মই ক'ব গৈছোঁ অসমীয়া সাহিত্যৰ প্ৰতি আমাৰ অসমৰ
যিখিনি যুৱ প্ৰজন্ম তেওঁলোকৰ কথাটো ক'বলৈ গৈছোঁ মই কমা নাই ঠিক আছে ধন্যবাদ বাইদেউ এনেকুৱা মানে আমি গঠনমূলক মানে যদি উত্তৰ পাওঁ আচলতে কি পজিটিভ যিবিলাক উত্তৰ সঁচাকৈ ভাল লাগে নিশ্চয় আমি যদি নিশ্চয় আমাৰো ক'ৰবাত ভুল আছে জ্যেষ্ঠসকলৰ সাহিত্যৰ প্ৰতি অনীহা নাই হোৱা বুলি আমাৰ প্ৰণয় বাইদেউ ক'লে আমাৰ বিনোদ বৰা বাইদেউ ক'লে আৰু লগতে আমাৰ দীপিকা শইকীয়াই ক'লে আপোনালোকক ধন্যবাদ জনাইছোঁ আহি মই দুলীয়াজান গ্ৰন্থমেলা বাকৰিত লগ পালোঁ অসমৰ এজন বিশিষ্ট কবি সমালোচক বিপ্লৱ চুতীয়া তেখেতক মই তেখেতে আমাৰ স্বপ্না বাইদেউৰ লগত খুব ক্লজ লগতে আমাৰ মীৰা দত্ত বাইদেউ আছে ৰাণু বাইদেউ কথা হোৱাটো ভাল বাইদেউ আহিছে ভাল বৰ্তমান সময়ত মই আপোনাক সৰু প্ৰশ্ন এটা সুধিছোঁ যুৱ প্ৰজন্মৰ কবিতাৰ প্ৰতি হওক বা অন্যান্য সাহিত্য যিবিলাক বিভাগ আছে সেইবিলাকৰ প্ৰতি অনীহা হৈছে বুলি ভাবে নেকি মানে গ্ৰন্থ পঢ়া মানুহৰ সংখ্যা কমিছে বুলি ভাবে নেকি আপুনি হয় আজিকালি এতিয়া আপুনি দেখিছে এতিয়া আজি এই তেখেত হৈছে বিপ্লৱ চুতীয়া মই আকৌ কৈ দিছোঁ তেখেত বিশিষ্ট কবি সমালোচক হয় মই তেখেতৰ ভিতৰতো এইটো কাৰণে কৈছোঁ হঠাতে পালোঁ আমাৰ স্বপ্না বাইদেউৰ জৰিয়তে মই চিনাকি হ'লোঁ সেইটো কাৰণে আপুনি এতিয়া ক'ব পাৰে এতিয়া মানে কি হয় এতিয়া দুখন গ্ৰন্থমেলা হ'ল হয় এতিয়া তিনিচুকীয়াত হৈ গ'ল তাৰপিছত এতিয়া দুলীয়াজানত হৈছে আমি যি ধৰণে আমি পাঠকসকলৰ পৰা সঁহাৰি বিচাৰোঁ এজন কবি হিচাপে আমি ধৰি লওক কবিতা কিতাপ প্ৰকাশ কৰিছোঁ বুলিয়েই নহয় আমাৰ সেইটো কাৰণেই নহয় যে গ্ৰন্থ মানুহে পঢ়িব লাগে সেইকাৰণে গ্ৰন্থ কিতাপ নপঢ়া মানুহক বোলে কয় যে সেই জাতিটো বেছি দিন মানে অস্তিত্ব নাথাকে ভাষা নাথাকিলে ভাষা যদি জীয়াই নাৰাখে গ্ৰন্থ যদি নপঢ়ে কিতাপ যদি নপঢ়ে সেই জাতিটো মানে আপোনাৰ নিশকতীয়া হৈ যায় বুলি নিশকতীয়া হৈ যায় গতিকে আমি এতিয়া দেখিছোঁ দুইখন গ্ৰন্থমেলাতে লক্ষ্য কৰিলোঁ যে আমাৰ যিমান হ'ব লাগিছিল আমি আশা কৰিছিলোঁ যে ইয়াতো বহুত সঁহাৰি হ'ব যি হওক উৎসৱ পৰিৱেশৰ হ'লেও কমচে কম মানে যিটো 50% হ'লেও আহিব লাগিছিল কিন্তু সেইটো ইয়াৰ মাজতে এইবাৰ কথা এটা আছে আমাৰ দুলীয়াজান ৰাষ্ট্ৰীয় গ্ৰন্থমেলা প্ৰত্যেকবাৰে আমাৰ সফল হয় এইবাৰো মানে আমি বিফল নাই হোৱা কিন্তু কথা তাৰ মাজতে উৎসৱৰ কথাটো আহিলে আমাৰ দেৱালী আহি গ'ল সেইটো এটা প্ৰভাৱ পৰিলে এতিয়া চলি আছে আমাৰ ক্ৰিকেট ৱৰ্ল্ড কাপ তাতো দুই এখন খেলেও প্ৰভাৱ পেলালে সেইটো কাৰণেও হৈছে খেলৰ কাৰণেও কিছুমানে অহা নাই ঠিক আছে বিপ্লৱ দা আপোনাক আকৌ লগ পাম এনেকৈ হয় ধন্যবাদ গ্ৰন্থমেলা শেষ দিনৰ কাৰ্যসূচী মানুহ হৈছে অঁ বাইদেউ আহিছে বাই বাই ৰীতা বাইদেউ আহিছে আজি শেষ দিনৰ কাৰ্যসূচী ন অঁ ঠিকে আছে অকণমান সৰুকৈ ব্লগ এটা বনাই দিছোঁ বেয়া লাগিব ন অঁ ঠিক আছে আকৌ পাব দুবছৰ পিছত বিভিন্ন মানুহৰ সমাগম হৈছে আজি সাংস্কৃতিক সন্ধিয়া আছে আজি শেষ দিন কিতাপৰ ষ্টলখনতো ভিৰ দেখিছোঁ আজি সম্ভাৰ কফি খাইছে নেকি পালে কিছু ভিৰ দেখিছোঁ কিবা খাইছে নি অঁ ঠিক আছে কিতাপ ল'লে নাই ল'লে এইয়া দেখিছোঁ সোণ পাপৰি আমাৰ গ্ৰন্থমেলা বাকৰিত গ্ৰন্থৰ লগতে গ্ৰন্থৰ বিপণীৰ লগতে সংগতি ৰাখি এইকেইটা ষ্টল আমি দিছোঁ
হেমেন্দা আজিতো শেষ দিন গ্ৰন্থমেলাৰ আপোনাক মই এটা কথা সুধিব বিচাৰিছোঁ যে আপুনিতো বহুত আগৰ পৰা দুলীয়াজান সাহিত্য সভাৰ লগত জড়িত গ্ৰন্থৰ প্ৰতি বৰ্তমান সময়ত মানুহৰ মানে অনীহা হৈছে বুলি অনুভৱ কৰে নেকি বিশেষকৈ যুৱ প্ৰজন্মৰ কথা ক'ব গৈছোঁ হয় হয় মই 1994 চনৰ চতুৰ্থ গ্ৰন্থমেলাতে সম্পাদকৰ দায়িত্ব লৈছিলোঁ অৱশ্যে প্ৰথম গ্ৰন্থমেলাৰ পৰাই মই এজন সাধাৰণ কৰ্মী হিচাপে জড়িত আছিলোঁ কিন্তু তেতিয়া গ্ৰন্থৰ প্ৰতি মানুহৰ যিটো মানে হেঁপাহ দেখিছিলোঁ হিলদল ভাঙি দুলীয়াজানত মানুহে গ্ৰন্থ মেলালৈ আহিছিলে গ্ৰন্থ কিনিছিলে আৰু গ্ৰন্থ মেলাত হোৱা অনুষ্ঠানবিলাক উপভোগ কৰিছিলে ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছিলে সেই যিটো আমাৰ সেই সময়ৰ যিটো আমাৰ এই ৰাইজৰ সঁহাৰিৰ যিটো এতিয়া বৰ্তমান কিন্তু গ্ৰন্থমেলাত যথেষ্ট কমিছে সেইটো অৱশ্যে তাৰ বহুতো কাৰণ থাকিব পাৰে সেইখিনি বিশেষজ্ঞসকলে কঢ়িয়াই ব্যাখ্যা কৰিব পাৰিব আপুনি আচলতে মই আৰু দুজনমান ব্যক্তিৰ আমাৰ লুইত দাস দাই হওক বা আৰু দুজনমানৰ লৈছোঁ ইয়াতে আপুনি পাব ভিডিঅ'ত তেখেতসকলে অভিযোগ কৰিছে বৰ্তমান যিটো ছ'চিয়েল মিডিয়াৰ যুগ ছ'চিয়েল মিডিয়া বা মোবাইলটো সেইটো কাৰণেও কিছু প্ৰভাৱ পৰা বুলি তেখেতসকলে কৈছে আপুনি সেই কথাটো ভাবেনে মই ভাবোঁ মানে এই মোবাইল ফোনটো গুগল চাৰ্চ কৰিলে বহু কথা পাই যায় আৰু মোবাইলতে কিতাপো পঢ়িবলৈ পায় তেনেস্থলত এই উঠি অহা চাম যিখিনি পুৰণা চামেই মাত্ৰ গ্ৰন্থৰ প্ৰতি শ্ৰদ্ধাটো আৰু হেঁপাহটো কৰি আছে এই নতুন উঠি অহা চামে আজিকালি কম বয়সতে মোবাইল ফোনত মানে সেইখিনি উলিয়াই লৈ নিজে চাব পাৰে প্ৰয়োজনীয়খিনিও তেওঁলোকে নথিপত্ৰও উলিয়াই ল'ব পাৰে এতিয়া নতুনকৈ ইণ্টেলিজেণ্ট এই নতুন এই এটা ছিষ্টেম এটা ওলাইছে এইটোৱে বোলে আৰু মাৰাত্মক ধৰণে গ্ৰন্থৰ যিটো লিখিত ৰূপৰ গ্ৰন্থৰ যিটো পঢ়ুৱৈ যিটো নিয়ম আছে সেইটো হয়তো আৰু মানে জটিল কৰি তুলিব পাৰে বুলি দুজন বক্তাই আজি সভাখনত ইতিমধ্যে ঘোষণা কৰিছে মানে এনেকুৱা যদি হৈ থাকে এটা সময়ত আমাৰ ভাষাটো অকল আমাৰ অসমীয়া ভাষাৰ কথাই নাই কোৱা পৃথিৱীৰ যিমান ভাষা আছে ভাষাবিলাক নিশকটীয়া হৈ যাব পাৰে বুলি আপুনি অনুভৱ কৰেনে নহয় নিশকটীয়া হৈ যাব বুলি ঠিক মই ক'ব পৰা নাই ভাষাটো শক্তিশালী যিটো মাধ্যম সেই মাধ্যমটো হয়তো আমি যেনেকৈ লিখিত ৰূপৰ এখন গ্ৰন্থই বা গ্ৰন্থৰ সংখ্যাই গ্ৰন্থৰ বিভিন্ন ধৰণৰ গ্ৰন্থ প্ৰকাশে যিটো শক্তিটো বৃদ্ধি কৰিছিলে তাৰ ঠাইত হয়তো বিজ্ঞানৰ যি প্ৰযুক্তিবিলাক ওলাইছে নতুন নতুন যিবিলাক এতিয়া দুজন বক্তাই যিখিনি কথা ক'লে সেইখিনি যেতিয়া বহল প্ৰচাৰ হ'ব হয়তো সেই মাধ্যমকেইটাৰ যোগেদিয়ে ভাষাটো জীয়াই থাকিব বা প্ৰচাৰ হ'ব মই তেনে বুলিয়ে ভাবোঁ কিন্তু ভাষাটো জীয়াই থাকিব ভাষা নমৰে কথিত ৰূপতো থাকিবই লিখিত ৰূপতো তেনেদৰে থাকিব মানে সংগ্ৰহ হৈ পেলাই ঠিক আছে এখেত হৈছে দুলীয়াজান সাহিত্য সভা মই আকৌ এবাৰ কৈছোঁ এখেত সাহিত্য সভাৰ সম্পাদক সভাপতি হোৱাৰ লগতে এখেতে এজন সুবক্তা হয় লগতে মানে সামাজিক কামৰ লগত যথেষ্ট জড়িত হেমেন্দক বুলি ক'লে দুলীয়াজান ভালকৈ চিনি পায় কিন্তু কি হ'ল তেখেত বৰ্তমান অকণমান এনেকুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা অলপ আঁতৰি থকা যেন বোধ হয় ঠিক আছে ধন্যবাদ আৰু হেমেন্দাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ তোমালৈও ধন্যবাদ ঠিক আছে বিহুতলী গ্ৰন্থমেলাৰ বাকৰিত আছোঁ আজি অন্তিমটো দিনৰ বিশেষ কাৰ্যসূচী আৰু খন্তেক সময়ৰ পিছতে আৰম্ভ হ'ব বুলি গম পাইছোঁ সাংস্কৃতিক অনুষ্ঠান আৰু ইয়াৰ মাজতে আমাৰ মুখ্যদ্বাৰত এখেতসকলে যথেষ্ট সহায় কৰিছে এইকেইদিন দাদা কেনেকুৱা পাইছে ভালে ন মানুহৰ সহায় ঠিক আছে আপোনালোকে যথেষ্ট কষ্ট কৰিছে ভাল লাগিছে ইয়াৰ পিছতে মই আমাৰ ইয়াৰ ব্যক্তিসকল অহা যোৱা কৰি আছে অকণমান এই মুখ্যদ্বাৰতে আছে আমাৰ দুলীয়াজান সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক মহিকান্ত বৰগোহাঁই ডাঙৰীয়া কেনেকুৱা পাইছে আপুনিতো বহুত দিনৰ পৰা এই গ্ৰন্থমেলাৰ লগত জড়িত এই বছৰ কেনেকুৱা পাইছে সফল বুলি ভাবেনে অনুষ্ঠানটো দুলীয়াজান ৰাষ্ট্ৰীয় গ্ৰন্থমেলা ছদিনীয়াকৈ আয়োজন কৰা হৈছিলে এই ছদিনত বাকী দুদিন অলপ গ্ৰন্থপ্ৰেমী ৰাইজ হেৰেঙা থাকিলেও 4 দিন গ্ৰন্থপ্ৰেমী ৰাইজৰ সঁহাৰি পোৱা গৈছে ইতিমধ্যে দুলীয়াজান সাহিত্য সভাই প্ৰতি 2 বছৰৰ মূৰে মূৰে যি গ্ৰন্থমেলা আয়োজন কৰে এই গ্ৰন্থমেলা কণ শিশুসকল বিদ্যাৰ্থী অনুষ্ঠান সাহিত্যৰ গ্ৰন্থমেলা আদি যিখিনি অনুষ্ঠান আছে এই অনুষ্ঠানখিনি সম্পূৰ্ণ ভাল হৈছে বুলি আমি জানো আৰু ৰাইজৰ সহায় পাইছোঁ আপুনি গ্ৰন্থৰ বিক্ৰী কেনেকুৱা হৈছে বুলি ভাবে গ্ৰন্থৰ বিক্ৰী
বাকী দুদিনৰ তুলনাত এইকেইদিন গ্ৰন্থ বিক্ৰী ভাল হৈছে বুলি গ্ৰন্থ বিক্ৰেতাসকলে আমাক জনাইছে। ইতিমধ্যে বিক্ৰেতাসকল উপকৃত হৈছে বুলি আমি ধাৰণা কৰিছোঁ। ঠিক আছে। আৰু ইয়াৰ পিছতে আমি গ্ৰন্থমেলাৰ বাগৰিত চলি থকা গ্ৰন্থমেলাৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা বিশেষ সামৰণি অনুষ্ঠান, সাংস্কৃতিক অনুষ্ঠান দেখুৱাবলৈ চেষ্টা কৰিম। তাৰপিছতে মোৰ এই ভিডিঅ'টো সামৰণি মাৰিম। নামটো কি আছিলে? ৰণজ দত্ত। তুমি কেতিয়াৰ পৰা লিখা মেলা কৰিব লৈছা? লিখা মেলা আচলতে সৰুৰ পৰাই কেতিয়াবা কৰা হয়, এৰা ধৰাকৈ কৰা হৈছিলে, কমকৈ কৰা হয়। আচলতে বিজ্ঞানৰ ছাত্ৰ হয়, ইয়াত বহুত বেছি সময় দিব নোৱাৰোঁ। তথাপিও যেতিয়া সময় পাওঁ অকণমান লিখা মেলা কৰিবলৈ চেষ্টা কৰিছিলোঁ। আৰু তুমি কবিতাও লিখা? কবিতা লিখা হয়। ঠিক আছে। আৰু এই বঁটাটো পাই কেনেকুৱা লাগিছে? এইটো ভাল লাগিছে। আচলতে জীৱনৰ এটা শ্ৰেষ্ঠতম প্ৰাপ্তি বুলি ক'ব লাগিব। লক্ষ্মীনাথ বেজবৰুৱাৰ গল্প পঢ়ি আমি ডাঙৰ হোৱা মানুহ, আৰু এতিয়া যেতিয়া এটা নাৰায়ণ মহন্তৰ সোঁৱৰণি গল্প প্ৰতিযোগিতাত যেতিয়া এটা ধন্যবাদ সমাদিতা গল্পৰ শিৰোনাম আছিল এনেকুৱা ধৰণৰ অনুষ্ঠান ধুনীয়াকৈ এটা কাহিনী লিখিছিলে। আপোনালোকে নিশ্চয় পুস্তিকাখন পাব, তাত পঢ়িব। তেওঁ ছায়েন্সত মাষ্টাৰ্ছ এতিয়া আহিছোঁ আমি ৰণজ দত্ত। সদৌ সংগীতিত আয়োজিত চলচ্চিত্ৰ কবিতা প্ৰতিযোগিতাৰ ফলাফল ঘোষণা আৰু পুৰস্কাৰৰ ভিতৰত প্ৰথম পুৰস্কাৰ লাভ কৰিছে নিজৰা ৰাজকুমাৰী জৰি যুঁজৰ ইপাৰে মানুহ সিপাৰে মানুহ কবিতাৰ বাবে প্ৰথম স্থান অধিকাৰ কৰিছে। নিজৰা ৰাজকুমাৰী ঘৰ বিশ্বনাথ চাৰিআলি। নিজৰা ৰাজকুমাৰী কাৰণবশত আহিব নোৱাৰিলে। আপুনি ক'ত কৰে? আপুনি একে কি কি কিতাপ ল'লে আপুনি? নাও মিলি যাই লৈছোঁ আৰু হেৰি হালধীয়া চৰাই বাওধান খায়। আপোনাৰ ছাবজেক্টটো তাত স্কুলত? বিজ্ঞান। আপুনি বিজ্ঞান ন? ঠিক আছে। এনেই আপোনালোকে প্ৰত্যেক দুবছৰ মূৰে মূৰে হয় আমাৰ এই ৰাষ্ট্ৰীয় গ্ৰন্থমেলা আহি থাকে ন? অঁ ঠিক আছে। আৰু আজি এই সভাখন ইমানতে সমাপ্ত হ'ল বুলি ঘোষণা কৰিলোঁ। ধন্যবাদ। যদি আপোনালোকে এই ভিডিঅ'টো চাই কিছু উপকৃত হয় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিব। এতিয়া আজি অন্তিম দিনৰ কাৰ্যসূচী সাংস্কৃতিক সন্ধিয়া চলি আছে। এতিয়া বন্ধুবৰ অমাত্য আৰু মই এতিয়া আমি গ্ৰন্থমেলা বাগৰিৰ পৰা ওলাইছোঁ। এই ভিডিঅ'টো